নমস্কাৰ, মই এঞ্জেল গীতাঞ্জলি। আজি ঘিলা পিঠা বনাইছোঁ, মানে জনি লগাই অলপ টেষ্টটোৱে বহুত বেলেগ হৈছে খাবলৈ। মানে নিমখ আৰু চৌদা খাৰটো সকলোৱে দিয়ে আৰু ফিনিচিঙত আৰু ওপৰত জনি গুৰি লগাই দিছোঁ। তাৰপিছত তেলত ফ্ৰাই কৰি লোৱা হৈ গ'ল আৰু খালোঁ, বহুত টেষ্টি। সেয়া বনোৱা প্ৰচেছ মই দেখাই আছোঁ। আটা নিচিনাকৈ মাৰি ল'লোঁ, শুকান পিঠাগুড়ি আছিলে, তাৰ ওপৰত জনি গুটি এনেকৈ লগাই দিছোঁ। নেক্সট মই কেৰাহীত তেল দিছোঁ আৰু গৰম হোৱাত দিছোঁৱে, ধুনীয়াকৈ ফুলি ফুলি আহিছে। আৰু জনিৰ টেষ্টটোতো আৰু জানেই কেনেকুৱা, বহুত মানে খাই ভাল লাগে, সোৱাদ লগা। কিছুমানে একচুৱেলি পিঁয়াজো দিয়ে মই পিঁয়াজ দিয়া নাই, জনিয়ে দিছিলোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, অ'কে বাই বাই, টাটা, নেক্সট আকৌ পাম। আৰু ভাল লাগিলে মোৰ চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিব। অ'কে বাই বাই, টাটা।